হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে। যা যা বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাতে সকলো ভাল হয়। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ একদম শুই উঠি একদম। আজি মানে সেই খেল সমাৰোহ খেল হৈ আছে যে আমি আজি খেললৈ বুলি ওলাই ল'লোঁ। ফাইনেলি আমি আজি লগৰকেইটা আহি আছে। মই আপুনি জাষ্ট ঘৰৰ পৰা ওলাই আহিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি। গোটেইগাল আজি যাম খেলৰ। আজি আমাৰ খেলখন চাব আৰু কেনেকুৱা দৌৰিম বুলি ভাবিছোঁ। তাৰপিছত আমাৰ খেলটো চাব আজি কেনেকুৱা হয় দেই। একদম স্কুলৰ মুখত পাই গ'লোহি। দেখিছেনে কিমান একদম মানুহ হৈ গৈছে একদম আৰু মানে গোটেই গাল একদম। চ' গাইছ খেলটো খেলিম আৰু মানে আজি মানে কিয় আপুনি লাজ কৰিছে নি কেমেৰা আগত? চ' গাইছ পাই গ'লোহি এতিয়া একদম মানে জেগাত গৈ থাকোঁতে দেখুৱাই আছোঁ আমাৰ এজন মানে জুচটো বহুত বেলেগ। এইজনে মানে গোটেই হাফ পেণ্ট চাফ পেণ্ট লগাই গোটেইজন মানে হিৰো লিখিয়া গুচি আহিছে মানে গোটেইজন দেখিছেনে? আগৰ দিনৰ ছাগলী বেপাৰীটো চাই লওক। এইজন আহিছে হাফ পেণ্ট চাফ পেণ্ট লগাই গোটেইজন। আচ্ছা আমি এতিয়া আহি আছোঁ প্লেয়াৰ কেইজন গোটেইকেইজন ফাইনেলি প্লেয়াৰ বুলি কৈছোঁ দেই একদম আহি আছোঁ। আগত এইকেইজন এই মামা চাইকেল তোমাৰ কেনেকুৱা মানে প্ৰতিভা কেনেকুৱা মামা আছে? চ' গাইছ আহি আছোঁ আৰু মানে একো চিনি নাপাওঁ মানে গৈ থাকোঁ পোনে পোনে কলগত জোপাত খুনাই দিব এখন গোটেই টাৰ্ণিং হৈ আছে। চিনি ভিঙি একো নাপাওঁ গৈ থাকোঁ দেই। ইয়াৰ কোনো স্পীড লিমিট নাই সেইটো কাৰণে এতিয়া মামাই ধৰি আছে চাইনবোৰ্ডখনত। হয় জমনি হ'ল দে। এতিয়া আমি গৈ থাকোঁ। এইজন উৰি দিলে মামা চাইকেল স্কুলৰ মুখত পাই গ'লোহি। দেখিছেনে কিমান একদম মানুহ হৈ গৈছে একদম আৰু মানে গোটেই গাল একদম। চ' গাইছ খেলটো খেলিম আৰু মানে আজি মানে কিয় আপুনি লাজ কৰিছে নি কেমেৰা আগত? চ' গাইছ পাই গ'লোহি এতিয়া একদম মানে জেগাত গৈ থাকোঁতে দেখুৱাই আছোঁ আমাৰ এজন মানে জুচটো বহুত বেলেগ। এইজনে মানে গোটেই হাফ পেণ্ট চাফ পেণ্ট লগাই গোটেইজন মানে হিৰো লিখিয়া গুচি আহিছে মানে গোটেইজন দেখিছেনে? আগৰ দিনৰ ছাগলী বেপাৰীটো চাই লওক। এইজন আহিছে হাফ পেণ্ট চাফ পেণ্ট লগাই চ' গাইছ চবকে মানে একদম পঠিয়াই মেলি মানে আমি বাকী তিনিটা ৰখি দিলোঁ। এতিয়া মানে আমি তিনিটা যাবলৈ লৈছোঁ মানে চবকে মেনেজমেণ্টটো মানে কৈ থকা আছেতো চবকে পঠিয়াই মেলি এইফালে এজন ৰখি আছে তাৰপিছত এইফালে সেইটো ৰখি আছে তাৰপৰা এইফালে মই ৰখি আছোঁ। চবকে পঠিয়াই মেলি মানে আমি তিনিটা এতিয়া ওলাইছোঁ। তেতিয়াহ'লে ব'লক ফাইনেলি একদম খেলৰ জেগাতে উপস্থিত হ'ম। তাৰপৰা এবাৰ আমি চোতাব হৈ যাম মানে এইফালে গৈ থাকোঁ তাতে গৈ লগ পামগৈ ফাইনেলি একদম। তাত মই 800 মিটাৰ দৌৰৰ নাম ভৰাই দিছোঁ তাত দৌৰিমগৈ। তাৰপিছত সেয়া চবকে চাইকেল লৈ আহিবলৈ দিয়া কাৰণে চাইকেল লৈ আহিছোঁ। তাৰপৰা ব'লক গৈ থাকোঁ তাতে ডাইৰেক্ট খেলৰ জেগাতে লগ পামগৈ ব'লক। গাইছ আমি খেলিবলৈ বুলি আহিলোঁ। আমাৰ এতিয়া খেল নহ'ব চব পঞ্চায়ত চিষ্টেম কৰি দিলে আমাক আহিলোঁ আমি চাইকেল লৈ। এতিয়া আমি মানে আমাৰ এইকেইজন শিঙীয়া পঞ্চায়তৰ এইকেইজন ইয়াত বহি আছে। চ' গাইছ সেইজন আমি মানে এইখন হ'ল সেইগাল খেলিব। চ' গাইছ এতিয়া আমি গৈ থাকোঁ ঘৰলৈ। আজি ভিডিঅ'টো অকণমান দুখ দেই গৈ থাকোঁ। তোলৈ যাওঁ নে নাযাওঁ আপোনালোকে চাই থাকক। আমাক মানে তাত খেলিবলৈ বুলি নিদিলে মানে আকৌ আমি বেলেগ এফালে আহিলোঁ মানে এবাৰ আহিলোঁ আমি গোবিন্দপুৰলৈ মানে আহি আছোঁ আৰু কি হয় তাত নিদিলে মানে হৈছে আৰু এইখন গোটেই আমাৰ শিঙীয়া ত' গাইছ ৰাতিপুৱাৰ পৰা একো খোৱা নাই যে মানে কাঢ়ে হৈ গৈছেগৈ। তামোল অকণমান খাই দিলোঁ লাগি ধৰিছিলে। চ' গাইছ আমাৰ গোবিন্দপুৰ তাত মানে ল'ৰা বেছি নাই মানে আমাৰ এইকেইটাই আহি তাতহে আছে মানে আমি যিকেইটা ৰাতিপুৱাৰ পৰা লগত যিকেইটা আহি আছিলোঁ যিকেইটা একদম খাছকেইটা এতিয়া মানে এতিয়া অকণমান বেয়া লাগিছে
সিহঁতক এৰি থৈ আহিছোঁ ভাল লগা নাই তথাপিতো আহি আছোঁ ফাইনেলি এইকেইটা দেখিছে নহয় তেতিয়াহ'লে ব'লক গৈ থাকোঁ তাতে লগ পাম ভাগৰ লাগিছে মানে কথা ক'বলৈ মন যোৱা নাই একদম ৰাতিপুৱা বা চাইকেল লৈ কিন্তু কম ব'লক গৈ থাকোঁ এইকেইটা গোটেইকেইটা ফাইনেলি ইয়াৰ পাই গ'লোহি আমি একদম ফাইনেলি একদম গোবিন্দপুৰ ইয়াৰ পাই গ'লোহি একদম লাষ্টত একদম দেখুৱাই আছোঁ ৰ'ব পালোহি অলপ দৌৰিব লৈছোঁ এইজন আমাৰ So guys, দৌৰ আৰম্ভ হৈ গ'ল খেল আৰম্ভ হ'ব এতিয়া মানে দৌৰ প্ৰতিযোগিতা আৰম্ভ হ'ব এতিয়া আপোনালোকে চাই থাকক এইফালে ব্লগটো অকণমান দীঘল হ'ব পাৰে দেই হ'ব নহয় এইগাল দৌৰিবলৈ এইকেইটা ফিল্ডখন একেবাৰে অৱস্থা দুবস্থা এইজনৰ ইউটিউব চেনেল আছে নামটো কৈ দিয়ক কি এই বহুত হেৰিয়ৰ ভিডিঅ' গুচি গৈছে 4X আপোনাৰ চেনেলটোৰ নাম কৈ দিয়ক চ' গাইছ বহুত মানুহ একদম সদস্য দেখিছে নাই একদম এইখন 100 মিটাৰ হেৰিয়ৰ ৰাস্তাই চাস্তাই আমি ইয়াত ফুটবল তেতিয়াহ'লে আমি দৌৰা চাই লওঁ খেলি মেলি হ'লে আহি গ'লোঁ মানে আজি খেলিবলৈ মানে ভিডিঅ'টো মানে খেলা ধৰ দেখুৱাব নোৱাৰিলোঁ মানে ফাইনেলি মানে গাইছ আজি মানে মোবাইলটো মানে গাড়ীত থাকিলে মানে চোক সেইকাৰণে মানে চা জুচ নাই যদি মানে এক্সিডেণ্ট অকণ হ'ল বুলি কৈছে পিছফালে সেইটো ৰখিবলৈ মানে সময় নাই মানে বহুত হেৰি পাছত মানে চোক বহুত আহি আছে সদস্য মানে আৰু মানে নোৱাৰে মানে জুচ আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বহুত দুখৰ ফলত এতিয়া চাইকেল লৈ আছে আপোনালোকে অকণমান আশীৰ্বাদ কৰিব যাতে উন্নতি হয় এতিয়া আহি আছোঁ গৈ থাকোঁ ধুনীয়া ধুনীয়া চলি আহিছোঁ